নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ নতুন এটা ভিডিঅ' আশা কৰোঁ আপোনালোকে ভালে আছে। আমাৰ ঘৰত আজি বছৰেকীয়া পিণ্ডু দিছে। মিচিংসকলক কেনেধৰণে দিয়ে, কেনেকৈ পালন কৰে চাওঁ আহক। সকলোকে দেখাই আছোঁ। ইয়াতে মই ধনিয়া ছিঙি আছোঁ। ইয়াত ধনিয়া আমাৰ বাৰীৰ মই ধনিয়া ছিঙি আছোঁ এতিয়া চালাড বনাবলৈ কাৰণে। এতিয়া দেউতাহঁতে মৰা আগবঢ়াইছে বগা মুৰ্গী, কলা মুৰ্গী, এয়া কবি, লাও মাংসৰ লগত বনাব। এইটোৱে মেইন মিচিংসকলৰ পৰাপং বুলি কয় চাইমত। এইটো হৈছে এয়া চব্জি উতলি আছে, মাটিমাহ চব্জি আৰু মুৰ্গী মাংস মেইন। চাংঘৰৰ ওপৰত এয়া চালাড বনাবলৈ ৰেডি হৈ আছে। এইফালে চালাড গাজৰ ৰুকি আছে, গাজৰ, কবি আৰু বিলাহী কেঁচা চালাড বনাব এতিয়া। এইটো মৰাম বুলি কয়, ইয়াতে পূজা কৰিছে, নামত আগবঢ়াইছে। দেউতা আৰু মায়ে ইয়াত নাম দি মাতি আছে, আগবঢ়াই আছে। ইফালে আলহী বহি আছে, খুৰা খুৰীহঁতে এইটো আগবঢ়াই আছে পইচা ককা আইতাহঁতৰ নামত আমাৰ ভাগৰ পৰা। এয়া আগবঢ়াবলৈ মাংস এইটো আগবঢ়াই থোৱা খাবলৈ ৰেডি হৈ গ'ল। এতিয়া আমাৰ খাই আছে খুৰাহঁতে, বৰদেউতাহঁতে। আজিৰ দিনটোৰ যিখিনি কাম আছিল শেষ হৈ গ'ল। এতিয়া মই ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভালে পালে। যদি ভাল পালে ভিডিঅ'টো তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে। থেংক ইউ।